হেল্ল' এভৰিৱান, সকলোবোৰ ভালে আছে। আজি আমি গৈ আছোঁ মৃত্যুঞ্জয়। তাকে ৰাতিপুৱা খোৱাৰ পৰা উঠিয়ে মই ভিডিঅ'টো ষ্টাৰ্ট কৰি সোনকালে ওলাই ল'লোঁ। এতিয়া ওলাই যাম আৰু নৈ পাইছোঁহি আৰু নৈৰ পৰা যাম আৰু এতিয়া মৃত্যুঞ্জয় আহি পালোঁহি। এতিয়া মহামৃত্যুঞ্জয় মন্দিৰ আহিম বুলি ভাবি আছোঁ, কিন্তু আহিম বুলি পৰা নাই। ফাইনেলি আজি আহিলোঁ আৰু চাকিৰ থালি এখন লৈ ল'লোঁ। এতিয়া পূজা কৰিব যাম। পূজা কৰা ঠাইখিনি মন্দিৰৰ ভিতৰত দিয়া নাই, এখন বেলেগত দিছে। নগাঁৱৰ কোনোবাই গৈছে যদি কমেণ্ট এটা কৰি দিব দেই। বহুত দূৰৰ পৰা মানুহে আহি চাবলৈ আহে, কিন্তু আমি নগাঁৱত থাকিয়ে চাবলৈ যোৱা নাই। ফাইনেলি আজি আহিলোঁ আৰু বহুত ভাল লাগিলে গৈ। বহুত শান্তিৰ পৰিৱেশ হয় মন্দিৰৰ ভিতৰত। এয়া ভক্তসকলে প্ৰসাদ ল'বলৈ কিবা ডাঙৰ লাইন লৈছে, আমিও লাইন লৈ ল'লোঁ। এতিয়া ভিতৰত সোমাই সেৱা কৰি আৰু যাম আৰু নাৰিকলটো এবাৰত ফটালে ভাল বোলে, মই এবাৰতে ফটাই দিছোঁ দেই। যাওঁতে একো খাই যোৱা নাছিলোঁ, সেয়েহে আমি কিবা এটা খাই গুচি আহিলোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।